এদি মানে কি মোৰ ভাইটি আহিছে নগাঁৱৰ পৰা আৰু তাৰ লগৰ ল'ৰা মানে বেংগলোৰৰ পৰা আহিছে তো মানে কি ভাইটিয়ে মানে তাৰ লগৰ ল'ৰাক মানে নিবলৈ কাৰণে আহিছে আমাৰ ঘৰৰ ওচৰতে থাকে নগাঁৱত ল'ৰাটোৰ ঘৰ ভাইটিৰে ভাল লগৰ ল'ৰা তাৰমানে বেংগলোৰৰ পৰা আহিছে তাক নিবলৈ কাৰণে আহিছে আৰু এতিয়া মোৰ ৰুমত সোমাইছে ধুনীয়াকৈ সিহঁতক চাহ তাহ বনাই দিছোঁ খাইছে আৰু ময়ো আজি নগাঁও যোৱাৰ কথা আমি তিনিটা একেলগে নগাঁও যাম অলপ পিছত গধূলিকৈ তো এতিয়া ভাবিছোঁ কি নগাঁৱতো যামগৈ তো মাংস অলপ ৰেডিমেড কিনি আনো আৰু ভাতটো তুলি দিছোঁ তো নগাঁও নগ'লে মানে মাংসটো বনালোহেঁতেন এতিয়া মানে কি নগাঁও যামগৈ ন সেইকাৰণে মানে ভাতটো তুলি দিছোঁ আৰু মাংস অলপ এইখিনিতে বেচে সেইখিনি মাংস অলপ এনেকৈ কিনি আনি পেলাই মানে হেৰি আমি গোটেইকেইটা ভাত খাওঁ আৰু ভাত খাই পেলাই মানে এতিয়া অলপ গধূলিকৈ ওলাই যাওঁ নগাঁও ভিডিঅ'টো চাই লওঁ আগলৈ আহিলোঁ মাংস চাংস লৈ আহি পেলাই স্কুটিখন চাইড কৰি ৰাখিলোঁ আৰু দেখাই দিওঁ এই মোৰ ভাইটিহঁত আহিছে ন সিহঁতক দেখাই দিওঁ এই তাৰ লগৰ ল'ৰাও আহিছে বেংগলোৰৰ পৰা আৰু মোৰ ভাইটিও আহিছে হাই দিদি হাই হাই মোৰ ভাইটিৰ লগৰ ল'ৰা হয় উল্টা পুল্টা আৰু এই মোৰ ভাইটি হয় এইটো তাৰ লগৰ ল'ৰা ন আৰু এই মই ভাত চাত আনিছোঁ এতিয়া খাব আৰু সি মোবাইল টিপি আছে নতুন নতুন আলহী আহিছে ন আমাৰ ঘৰত মানে মোৰ ৰুমত এইয়া বেয়া নাপাবা দেই ভাত খাই আছে ধুনীয়া কৰি ময়ো খাওঁ আমাৰ দেৰি হৈ আছে কিনে মই গা ধুম আৰু এই ৰাজাৰ লগৰ ল'ৰা সি মানে চাহ বনাই আছে সেই তাতে মানে মোৰ দেৰি হ'ব বুলি আমাৰ দেৰি হ'ব বুলি ন সেইকাৰণে সি চাহ বনাই আছে আৰু ইয়াতে মই গা ধুম তোমাৰ মুখখন দেখাই দিয়া বিকি অঁ দেখাই দিছে ন আমাৰ গাইজ সকল ওলাই গ'ল মানে ৰেডি হৈ গ'ল ময়ো ৰেডি হৈ গ'লোঁ গাইজ আপোনালোকে চাই তো গাইজ এতিয়া আমি খানাপাৰালৈ গৈ আছোঁ তো এতিয়া আমাৰ গোটেই গাইজকেইটা ৰেডি হ'ল তো আমি এতিয়া এটা উবেৰ বুক কৰিছোঁ মই উবেৰেদি এতিয়া খানাপাৰা যাম ব'লক আমি খানাপাৰা গৈ থাকোঁ আমি এতিয়া উবেৰ বুক কৰি গৈ আছোঁ খানাপাৰালৈ এয়া মোৰ ভাইটি এয়া আমাৰ এয়া ভাইটিৰ লগৰ আৰু যি কি নহওক বহি আছে সি আৰু এইটো মোৰ ভাইটি এই এতিয়া লাহে লাহে কৰিছোঁ ন তই কৰিছিলোঁ ভিডিঅ' এটা অঁ তাত স্পীডত থৈছিলে নেকি ধৰিলে ইয়াৰ পৰা মই একদিন এই কিবা এছেম্বলি নে কিবা কোনোবা আহিছিলে নেকি খোজকাঢ়ি পেলাই খানাপাৰা গৈছোঁ গাড়ীত উঠিছোঁ অলৰেডি আমি ট্ৰেভেলাৰত আহি গ'লোঁ খানাপাৰা আৰু মোৰ ভাইটি কিবা খাবলৈ কাৰণে গৈছে মই বহি আছোঁ সিহঁতৰ চিটটো মই ৰাখি দিছোঁ মই বহি আছোঁ আৰু এতিয়া ট্ৰেভেলাৰত চাই থকা সকলক কৈছোঁ ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক গোটেই কৰি দিব দেই গাইজ আমি সোণাপুৰ পালোঁ আগত সোণাপুৰৰ দলংখন আছে আমি এতিয়া সোণাপুৰ পালোঁ আৰু সোণাপুৰ পাৰ হৈ আহিলোঁ দলংখন আগত আছে আৰু এনেকুৱা এই আমাৰ বাইদেউ ট্ৰেইনতো লগ পাইছিলোঁ আগতে ন এইটো ন ট্ৰেইনত আপোনাক লগ পাইছিলোঁ ন এতিয়া গাড়ীত লগ পাইছোঁ এতিয়া ৰহা পাৰ হ'লোঁ বেবেজীয়া পাম মানে ইমান বৰষুণ দি আছে এইফালে ন নগাঁও সোমালোঁ একদম পূৰা বৰষুণ এইটো টলগেট ন ৰহা টলগেট পাইছোঁ অলৰেডি আমি নগাঁও পাই গৈছোঁ বিকি যাব বিকি ঘৰত পিছত আমাৰ ঘৰত আহিব ন পিছত হেৰি আমাৰ ঘৰত আহিব ন তাৰপিছত আৰু আমাৰ ঘৰৰ পৰা অলপ আঁতৰত সিহঁতৰ ঘৰটো অলপ 9-10 মিনিট ন 5 মিনিট তাৰপিছতে আৰু আমি নামি যাম ধুনীয়া কৰি সিহঁতে লগ কৰি দিব আকৌ কালি পৰহিমান কালি লগ কৰিব নে নকৰোঁ
এয়া আমাৰ মোক মানে আম 5টামান দিছে, মই ডাঙৰ মাক 2টা দি দিছোঁ ৰাস্তাতে পাই পেলাই, আৰু সৰু ৰুমবেক ৰাস্তাতে পাই পেলাই এটা দিছোঁ, আমাৰ ঘৰলৈ 2টা লৈছোঁ। সি অসমৰ বাহিৰৰ পৰা আনিছে ন। তো সিহঁত আকৌ ভাইটিয়ে আকৌ তাক আগবঢ়াবৰ কাৰণে গৈছে সিহঁতৰ ঘৰলৈকে। তো মোক আগবঢ়াই পেলাই ঘৰলৈকে। তো মই ঘৰ আহি পালোঁ অলৰেডি। আমাৰ আব্বা বহি আছে হে ন, আমাৰ মা হেৰি মানে বহি আছে, আৰু ভাই বোৱাৰীজনী বাৰু কাম কৰি আছে তাই। এই আমাৰ মেকুৰী